নমস্কাৰ টাইম ফৰ আসাম নামৰ চেনেলটোত মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। হোলীৰ আনন্দ উল্লাসৰ মাজতে আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লগতে পাকিস্তানৰ জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা সন্দেহত গ্ৰেপ্তাৰ কৰিছে 10 জন লোকক। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জানিবলৈ ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। হোলী উদযাপনৰ সময়ত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা। আহত 15 জন হিন্দু ছাত্ৰ। সোমবাৰে পাঞ্জাব বিশ্ববিদ্যালয়ৰ নতুন চৌহদ হিন্দু ছাত্ৰ ছাত্ৰীয়ে হোলী উদযাপন কৰি থকাৰ সময়তে ইছলামী জমিয়ত তুলবা নামৰ সংগঠনটোৰ কৰ্মীসকলে আক্ৰমণ কৰাত ক্ৰমে 15 জন শিক্ষাৰ্থী আহত হোৱাৰ খবৰ আহিছে। উদযাপনৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা যাৱতীয় অনুমতি লাভ কৰাৰ পাছতো আইজেটি সদস্যসকলে হিন্দু ধৰ্মৰ শিক্ষাৰ্থীসকলক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আক্ৰমণৰ বহু ভিডিঅ' সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইতিমধ্যে ভুক্তভোগী শিক্ষাৰ্থীসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। ভাইৰেল হোৱা আন কিছু ভিডিঅ' দেখা গৈছে যে নিৰাপত্তা আৰক্ষীও এই আক্ৰমণত জড়িত আছিল। তেওঁলোকে লাঠিৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰহাৰ কৰি নীৰৱে সেই স্থানৰ পৰা পলাই যোৱা দেখা যায়। ঘটনা সন্দৰ্ভত জানিব দি হিন্দু কাউন্সিলৰ সাধাৰণ সম্পাদক কাশিফ ৰহিয়ে কয় যে বিদ্যালয়ৰ প্ৰশাসনৰ পৰা যাৱতীয় অনুমতি লাভ কৰাৰ পিছতো হিন্দু সম্প্ৰদায় আৰু পৰিষদৰ সদস্যসকলে হোলী উদযাপনৰ আয়োজন কৰিছিল। লগতে ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ ঢাকাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। 14 জন নিহত, আহত 100তকৈ অধিক লোক। ঢাকাৰ গুলিস্তান অঞ্চলত এটা বহুমূলীয়া অট্টালিকাত সংঘটিত বিস্ফোৰণত কমে 14 জন লোক নিহত হয় আৰু প্ৰায় 100 জন আহত হৈছে। ঘটনাটো মঙ্গলবাৰে আবেলি প্ৰায় 4 বজাত সংঘটিত হৈছিল। পিছত 11টা অগ্নি নিৰ্বাপক সেৱাৰ জৰুৰীকালীন বাহিনী উপস্থিত হয় উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমানে উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ ঢাকা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। এটা 5-মহলীয়া অট্টালিকাত বিস্ফোৰণটো সংঘটিত হৈছে। বৰ্তমানলৈকে বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই। লগতে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। পাগলাদিয়া নদীৰ পাৰত বান্ধ নিৰ্মাণ দাবীৰে বাক্সাৰ কেইবাখনো গাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ। বছৰ বছৰ ধৰি অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। এটা বান্ধ নিৰ্মাণৰ দাবীত আজি উত্তাল হৈ পৰিছে বাক্সাৰ ভাৰত ভূটান সীমান্ত। চৰকাৰ বিৰোধী শ্লোগানেৰে পাগলাদিয়াৰ পাৰ উত্তাল হৈ পৰে। বছৰ বছৰ ধৰি সীমান্ত ৰাইজে খোৱা পানীকে ধৰি ঘৰুৱা কাম কাজৰ ব্যৱহাৰৰ বাবে নিজৰ জীৱনক তুচ্ছ কৰি খৰস্ৰোতা পাগলাদিয়া নদী বান্ধি আহিছে। বৃহত্তৰ সীমান্তৰ ৰাইজে পাগলাদিয়া নদীত এটি বান্ধ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহাৰ পিছত আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰে, যাৰ বাবে বৃহৎ সীমান্ত অঞ্চলৰ 20খনৰো অধিক গাঁৱৰ ৰাইজে পাগলাদিয়া নদী পানীৰ ব্যৱস্থা কৰি আহিছে। সম্প্ৰতিৰ বৃহত্তৰ অঞ্চলটো নলা নৰ্দমা পানী শুকাই যোৱাত অঞ্চলটোত খৰাং দৃশ্যৰ পৰিৱেশৰ সৃষ্টি হৈছে। খোৱা পানীকে ধৰি অন্যান্য কাম কাজৰ বাবে পানীৰ অভাৱ হোৱা ভুৱনখাটা উত্তৰকুছি 3 নং পাগলাদিয়া বান্ধ সমিতি নেতৃত্বত 3 শতাধিক লোকে আজি পুনৰ ওলাই আহে, য'ত চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। জানিব পৰা মতে ৰাজ্যৰ চৰকাৰৰ তত্ত্বাধীন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই অঞ্চলটোত এখন আঁচনি নিৰ্মাণৰ বাবে 60 কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এইদৰে বিটিচি পৰিষদৰ পৰিষদসকলে কেইবাবাৰো পৰিদৰ্শন কৰি আহিছে। আজিলৈকে ৰাইজৰ দুৰ্দশা সমাধান নহল। তাৰ বাবে ৰাইজে প্ৰতি বিঘা মাটি হিচাপত 100 টকাকৈ সংগ্ৰহ কৰি পূৰ্বে নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিখন মেৰামতি কৰে। অন্যথা জহিক হৈ যোৱা আঁচনিখনৰ সমাগত বাৰিষা ধ্বংসস্তূপত পৰিণত হব। সেয়েহে এটা বিয়াগম বিভাগৰ পাছতো ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰিবলগীয়া হোৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজে। লগতে ৰাজ্যৰ 4 নম্বৰৰ গুৰুত্বপূৰ্ণ খবৰ। এটা ভয়ংকৰ খবৰ। পাকিস্তানী এজেণ্টক চিম কাৰ্ড যোগান ধৰা চক্ৰ উৎখাত। নগাঁও মৰিগাঁও আৰক্ষীৰ জালত 10 জন লোক। নগাঁও আৰু মৰিগাঁও জিলাৰ বহু সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যুৱকৰ সৈতে পাকিস্তানৰ দুষ্ট চক্ৰ অচুপ মিতিৰালীৰ তথ্য চিন্তিত কৰি তুলিছে ভাৰত চৰকাৰ গৃহ মন্ত্ৰালয়। তদন্তকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত নগাঁও আৰু মৰিগাঁও আৰক্ষী অভিযান চলাই ইতিমধ্যে আটক কৰিছে 10 জন লোকক। ইয়াৰে নগাঁৱৰ আৰক্ষীয়ে ধিং আৰু বাটদ্ৰোৱা অভিযান চলাই ইদুজ্জামাল, বাহাৰুল ইছলাম, আছিকুল ইছলাম, মিৰ্জানুৰ ৰহমান আৰু বদৰুদ্দিন নামৰ 5 জন লোকক আটক কৰাৰ কথা আৰক্ষীয়ে সূত্ৰৰ তৰফৰ পৰা জনাইছে।
পাকিস্তানৰ জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহৰ আটাইকেইজনকে নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে। নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই কলিয়াবৰৰ মহকুমাৰ আৰক্ষী বিষয়া ৰূপম বৰদলৈ আৰু কেইবাগৰাকীও আৰক্ষী পৰিদৰ্শকৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই 10 জন লোকক আটক কৰাৰ লগতে 136খন সিম কাৰ্ড আৰু 18টা মোবাইল ফোন উদ্ধাৰ কৰিছে। অসমৰ পৰা সিম কাৰ্ড যোগান ধৰাৰ লগতে মোবাইলৰ OTP প্ৰেৰণ কৰা তথ্য পাইছে নগাঁও আৰক্ষীয়ে। সমান্তৰালভাৱে মৰিগাঁও আৰক্ষীয়েও মহিলাবাৰীত অভিযান চলাই কেইবাজনো যুৱকক আটক কৰিছে। ৰাজ্যৰ শেষত গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাত শোকাবহ ঘটনা সংঘটিত হৈছে। নদীত গা ধুবলৈ গৈ সন্ধানহীন হল 2 কিশোৰ। হোলীৰ আনন্দৰ মাজতে গোৱালপাৰা দলগমাৰ গোৱালপুৰত এক শোকাবহ ঘটনা সংঘটিত হৈছে। গা ধুবলৈ গৈ সন্ধানহীন হল 2 কিশোৰ। কৃষ্ণাই দুধনৈ নদীত এই অঘটনটো সংঘটিত হৈছে। সন্ধানহীন 2 কিশোৰ ক্ৰমে শোভমনাথ আৰু জৰ্ণাথন দাস। জানিব পৰা মতে শোভমনাথ আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী আৰু জৰ্ণাথন দাস আছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী। কিশোৰ দুজনৰ মৃতদেহ বিচাৰি অভিযান অব্যাহত আছে। এনেধৰণৰ নিত্য নতুন খবৰ পাবলৈ আমাৰ টাইম ফৰ আছাম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনালোকৰ একোটা মূল্যৱান লাইকে আমাক